নমস্কাৰ। আজি মই তোমালোকক ষষ্ঠ শ্ৰেণী গণিতৰ অধ্যায় 1 আমাৰ সংখ্যাবোৰৰ পৰিচয় এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। এই পাঠটোত আছে সংখ্যাৰ তুলনা কৰা, অংকৰ স্থান সালসলনি কৰি নতুন নতুন সংখ্যা লিখা, ঊৰ্ধ্বক্ৰম অধক্ৰম স্থানীয় মান উলিওৱা, বিভিন্ন অংক বিশিষ্ট সংখ্যা লিখা বা গঠন কৰা আৰু বিস্তাৰ কৰা সম্পৰ্কে তোমালোকক বিস্তাৰ কৰা আৰু সংক্ষিপ্ত ৰূপত লিখা এই দুই ধৰণৰ আৰ্হিতে মই সমস্যাৰ সমাধান কৰি দেখুৱাম। তোমালোকে ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈকে মন দি চাই যাবা আৰু যদি কিবা বুজিবলৈ অসুবিধা হয় তেনেহ'লে মোক কমেণ্টৰ জৰিয়তে জনাবা। এতিয়া সংখ্যাৰ বিস্তৃত ৰূপ আৰু সংক্ষিপ্ত ৰূপ আমি এই দুইটা বিষয়ে আলোচনা কৰিম আজি। আমি প্ৰথমে সংখ্যাৰ বিস্তৃত ৰূপ কৰি দেখুৱাওঁ। এতিয়া আমি এটা সংখ্যা ল'লোঁ 35। এই 35 সংখ্যাটো আমি জানো 35 এটা সংখ্যা, ইয়াত অংক দুটা আছে, এটা হ'ল 5, এইটো এটা অংক, আৰু এটা হ'ল 3। ইয়াত দুটা অংক বিশিষ্ট সংখ্যা, 35টো হ'ল এটা দুটা অংক বিশিষ্ট সংখ্যা। ইয়াত এককৰ ঘৰত 5 আছে আৰু দশকৰ স্থানত কি আছে 3 আছে। তোমালোকে নিশ্চয় জানা, তোমালোকে স্থানীয় মান উলিয়াই ইয়াৰ আগৰ বিষয়ত স্থানীয় মানৰ বিষয়ে পঢ়িছা বা আগৰ শ্ৰেণীটো তোমালোকে এই বিষয়ে পঢ়িছা। স্থানীয় মান আমি জানো একক, দশক, শতক, হাজাৰ এনেধৰণে সোঁফালৰ পৰা বাওঁফাললৈ আহি থাকে। সেই অনুসৰি সংখ্যাৰ স্থানৰ মান থাকে। এতিয়া 35 সংখ্যাটোত 5 এককৰ ঘৰত আছে, 3 দশকৰ ঘৰত আছে, দশক স্থানত আছে। গতিকে 35টোক আমি বিস্তৃত ৰূপত লিখিবলৈ হ'লে আমি চাম যে 3 দশকৰ স্থানত আছে, গতিকে 3 স্থান হ'ল দশক, গতিকে 3 পূৰণ আমি 10 পাতিলোঁ। আৰু 5টো যিহেতু এককৰ ঘৰত আছে, 5ৰ স্থান একক, গতিকে 5ক আমি 1ৰে পূৰণ কৰিলোঁ। এতিয়া আমি 3 10ৰে পূৰণ কৰিলে 3 10 গুণ 30 যোগ 5 গুণে 5, আমি এনেধৰণে সংখ্যা বিস্তৃত ৰূপত আমি প্ৰকাশ কৰি দেখুৱালোঁ। এইটোৱে হ'ল সংখ্যা 35ৰ বিস্তৃত ৰূপ হ'ল 30 যোগ 5। একেধৰণে আমি আৰু এটা সংখ্যা চালোঁ 347। আমি কি বুলি কৈছোঁ 347, কাৰণ একক, দশক, শতক, শতক স্থানত 3 আছে, 347। গতিকে ইয়াকো বিস্তৃত ৰূপত লিখিলে 3 যিহেতু মান শতক বুলি কৈছোঁ, 3 পূৰণ 100 হ'ল। সেইধৰণে 4ৰ স্থান হ'ল একক, দশক, গতিকে 4ক আমি 10ৰে পূৰণ কৰিলোঁ। আৰু 7 একক স্থানত আছে, গতিকে 7 পূৰণ 1 আমি কি পালোঁ 3ক 100ৰে পূৰণ কৰিলে 300 যোগ 4 10 গুণ 40 যোগ 1 7 গুণ 7, গতিকে 347ৰ বিস্তৃত ৰূপ হ'ল এনেধৰণে। এইটোৱে হ'ল বিস্তৃত ৰূপ, একেবাৰে সহজ। আমি এবাৰ এটা বেলেগ সংখ্যা লওঁ 5031। এইটো বিস্তৃত ৰূপত দেখুৱাওঁ, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। কিয়নো ইয়াত 5031, ইয়াত মাজত শূন্য আছে। আমি এইটো কেনেধৰণে ভাঙিম চোৱা তোমালোকে। একক, দশক, শতক, হাজাৰ, 5ৰ স্থান যিহেতু হাজাৰ, গতিকে 5ক আমি 1000ৰে পূৰণ কৰিলোঁ। যোগ একক, দশক, শতক, গতিকে 0 শতক স্থানত আছে, গতিকে 100ৰে পূৰণ কৰিলোঁ। তোমালোকক বুজিবৰ কাৰণে পূৰণ কৰি দেখুওৱা হৈছে। আচলতে 0ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে সদায় 0ই হয়, তথাপিও আমি এনেধৰণে দেখুৱালোঁ। প্লাছ যোগ 3 স্থানীয় মান হ'ল 3 একক, দশক, গতিকে 3 পূৰণ 10 যোগ 1 পূৰণ 1, 1ৰ আমি 1ৰে পূৰণ কৰি দেখুৱালোঁ। 5 1000 পূৰণ কৰিলে 5000 হ'ল, যোগ 0 পূৰণ 100 মানে 0 যোগ 3 10 গুণ 30 যোগ 1, এইটোৱে হ'ল বিস্তৃত ৰূপ। 5031ৰ বিস্তৃত ৰূপ হ'ল এইটো। এতিয়া আহোঁ আমি সংক্ষিপ্ত ৰূপ। এয়া হ'ল সংক্ষিপ্ত ৰূপত আছিলে। আচলতে এই সংখ্যাবিলাক আমি 35 347 বা 5031 এই সংখ্যাবিলাক আচলতে সংক্ষিপ্ত ৰূপ।
ইয়াক আমি বিস্তৃত ৰূপত এনেধৰণে প্ৰকাশ কৰিছিলোঁ। এতিয়া তাৰ ওলোটাটো কৰিম, বিস্তৃত ৰূপৰ পৰা সংক্ষিপ্ত ৰূপলৈ নিব লাগে। আমি ধৰি ল'লোঁ এটা সংখ্যা বিস্তৃত ৰূপত আছে 3000 যোগ 700 যোগ 20 পূৰণ 9। ইয়াক আমি কিমান এইটো সংক্ষিপ্ত ৰূপত লিখিব লাগে, সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা। আমুকক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা, এতিয়া আমি এটা কাম কৰোঁ, তোমালোকে নিশ্চয় স্থানীয় মানৰ বিষয়ে আগতে পায়ে আহিছা, জানাই। এইখন স্থানীয় মানৰ তালিকা, আমি ইয়াত মাত্ৰ হাজাৰলৈকে দেখুৱাইছোঁ, একক, দশক, শতক, হাজাৰ। আমি ইয়াত এই সংখ্যাকেইটা বহুৱাই দিম। আমি ইয়াত বহুৱালে আমাৰ অতি সহজে সংক্ষিপ্ত ৰূপত ওলাব। সংক্ষিপ্ত ৰূপত উলিয়াবলৈ হ'লে এইটোৱে সহজ উপায়। সেইকাৰণে মই তোমালোকক এনেধৰণে তালিকাখন দেখুৱাইছোঁ। আমাৰ সংখ্যাটো কিমান আছিলে? 3000 যোগ 700। আমাৰ সংখ্যাটো আছিলে 3000 যোগ 700 যোগ 20 যোগ 9। ইয়াক সংক্ষিপ্ত ৰূপত নিব লাগে। এতিয়া আমি এইকেইটা ইয়াত বহুৱাই দিওঁ। প্ৰথম 3000 আছে, 3000টো আমি এই তালিকাখনত বহুৱাম। আমি স্থান মান অনুসৰি এই সংখ্যাবিলাক বহুৱাম। 3000, গতিকে আমাৰ এককৰ ঘৰত 0, দশকৰ ঘৰত 0, শতকৰ ঘৰত 0 আৰু হাজাৰৰ ঘৰত যিহেতু 3 আছে 3000। সেইধৰণে 700 বুলি কৈছে, শৰ ঘৰত কি বহিব? 7, বাকী দুটা ঘৰত 0। একেধৰণে 20, দশকৰ ঘৰত 2 আছে, এককৰ ঘৰত 0, 9 একক স্থানৰ অংক, গতিকে আমি ইয়াত বহুৱাই দিলোঁ। এতিয়া আমি চাওঁ, আমি যদি যোগ কৰোঁ, আমি এইখিনি যোগ কৰিলে একক স্থানত কি পাম? আমি উত্তৰ পাম 9 পাম। সেইধৰণে ইয়াত পাম 2, ইয়াত পাম 7 আৰু ইয়াত 3। গতিকে আমি কি পালোঁ? গোটেই সংখ্যাটো হ'ল আচলতে 3729। এইটোৱে নাপালোঁনে? এইটোৱে। গতিকে 3000 যোগ 700 যোগ 20 যোগ 9, এই বিস্তৃত ৰূপৰ পৰা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা বুলি ক'লে আমি উত্তৰ লিখিব লাগিব 3729। এই ধৰণে তোমালোকে বিস্তৃত ৰূপ আৰু সংক্ষিপ্ত ৰূপ, যদি বিস্তৃত ৰূপত থাকে সংক্ষিপ্ত ৰূপলৈ নিবা, আৰু সংক্ষিপ্ত ৰূপত যদি থাকে তেতিয়াহ'লে আমি এনেধৰণে বিস্তৃত ৰূপত আমি সংক্ষিপ্ত ৰূপৰ পৰা বিস্তৃত ৰূপলৈ এনেধৰণে নিব পাৰিম। তোমালোকে নিশ্চয় মোৰ এই পাঠটোৰ পৰা তোমালোকে নিশ্চয় সকলোখিনি কথা শিকিব পাৰিছা। যদি কাৰোবাৰ কিবা অসুবিধা হয় তেতিয়াহ'লে তোমালোকে কিবা বুজি নাপালে মোলৈ কমেণ্টৰ জৰিয়তে জনাবা, মই উত্তৰ দিম। ধন্যবাদ। তোমালোকে মোৰ চেনেলটো চাই থাকিবা। মই তোমালোকৰ সকলোবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।